তো হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। মই গগন বৰমাৰ আৰু এতিয়া মই বেলচৰৰ পূজাত আছোঁ। বেলচৰৰ দুৰ্গা পূজাত আছোঁ আৰু বেলচৰৰ দুৰ্গা পূজাত কি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, কিন্তু ব্লগটো আৰম্ভ কৰিম বৰমাৰ পৰা। তেনেহ'লে বলক এতিয়া বৰমালৈকে যাওঁ। তো আমার খানা রেডি, এতে পুরো ফটো উঠার ব্যস্ত। খানা মাংস, ডালি, চিকেন, ভাত। ভাল লাগিছে দেখি? ঠিক আছে, এতিয়া ভাত তাত খাই আমি বেলচৰত পূজা চাব যাওঁ। চলে ভাত খাই লওঁ। পুরা খাওয়ান দিও এটা। আমার ভাত চাত খোৱা হৈ গ'ল আৰু মাইনা আগত উঠিল আৰু দুজনী পাছত। এতিয়া আমি বেলচৰ পূজাত গৈ আছোঁ আৰু বেলচৰ পূজাত কি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তেনেহ'লে বলক এতিয়া বেলচৰৰ পূজালৈকে যাওঁ। বিহামপুৰৰ দুৰ্গা পূজা। আৰু ইয়াতে কৰিলোঁ গাড়ী পাৰ্কিং, আৰু বহুত দূৰত পাৰ্কিং কৰিব লগা হৈছে আৰু পাৰ্কিঙো বহুত দাম, 100 টকা লয়। বাপৰে, বলক এতিয়া আমি দুৰ্গা পূজা চাবলৈ যাওঁ। ইয়াতে গাড়ীখন যিহেতু থৈ ল'লোঁ ভালকৈ পূজা চাব। ইয়াত বিশেষ মূৰ্তি নাই, মূৰ্তি আছে। Kalau di Boreo, di Boreo ingin beli. তো এতিয়া ফটোত লৈ ওলাই আহিলোঁ। এতিয়া পাৰ্ক এখন আছে, পাৰ্কখন চাই আৰু আপোনালোকক অলপমান পূজা দেখুৱাম। Kan sob enak sob kan. Okay, kalau begitu.
বতাহ দিছে বহুত বতাহ দিছে এতিয়া এইটো ডবা ঘৰ ইয়াত ডবা আছে বেলচৰত পূজা চোৱা হৈ গ'ল কেনে লাগিল ভাল লাগিল ন তো এতিয়া আমি বৰমাত যাম বেলচৰৰ পূজা চোৱা হৈ গ'ল তো এতিয়া বৰমাত অলপ আৰু নলবাৰী ডিষ্ট্ৰিক্টত এইখন নাম্বাৰ 1 পূজা বুলি ক'লে ভুল নহয় নলবাৰী ডিষ্ট্ৰিক্টৰ পানীকুছিৰ বৰগাছাত এইখন বিৰাট ডাঙৰ দুৰ্গা পূজা হৈছে আৰু ইয়াত অকণমান পূজা চালোঁ তাৰপিছত আমি বৰমালৈ যাম এতিয়া আমি ক'ত পূজা চাব আহিছোঁ বৰগাছা নলবাৰী ডিষ্ট্ৰিক্টৰ মানে নাম্বাৰ 1 পূজা এইখন নলবাৰী ডিষ্ট্ৰিক্টৰ নাম্বাৰ 1 পূজা বুলি ক'লে ভুল নহয় চাগে এইবাৰ কাৰণ কিয় মই আজি দুখনৰ পূজা কিমান মানে মানুহ আৰু ইয়াত যিমান মানুহ বহুত ডেক'ৰেশ্যন কৰিছে আৰু এতিয়া আমি ইফালে পূজা মণ্ডপৰ ফালে যাম আমাৰ লৈ লওক ইয়াতে পূজা কৰি ল'লে এইবাৰ আমি পূজা কৰিম গৰমত বাদ বোলে ইয়াতে পূজা যাব আছে গৰমতো যাব চাগে তো ইয়াতে পূজা চাই কেনে লাগিল বঢ়িয়া লাগিল আজি ফাৰ্ষ্ট টাইম মই ফাৰ্ষ্ট টাইমে আহিছোঁ লগ পাম আৰু বৰমাৰ পূজাত লগ পাম পূজা বহুত মানুহ হৈছে একেবাৰে ওচৰৰ পৰা দেখা দিছোঁ আপোনালোকক একেবাৰে কি আমাৰ ইয়াতে পূজা হৈ গ'ল নেকি যাব লাগিব বানেগুচি যাম এতিয়া আমি বানেগুচিত যাম বানেগুচি যাম ঠিক আছে এতিয়া বলেন আছে আমাৰ লগত বানেগুচিত যাম পূজা চাব বানেগুচিৰ পৰা বৰমাত যাম এতিয়া আমি আহিলোঁ বানেগুচি দুৰ্গা পূজা আৰু এইখন বানেগুচি দুৰ্গা পূজাৰ গেট ইয়াত বেছি মানুহ নাই ইয়াতে অলপ চাই যাম আমাৰ নিজৰ ঠাইত যাম মানে বৰমা যিমান কি যি নহওক বৰমাখন এৰিব নোৱাৰি মানে একদম বৰমাত পূজা চাই শান্তিয়ে বেলেগ বানেগুচিৰ দুৰ্গা পূজাৰ মূৰ্তিটো অলপ দেখাই দিছোঁ আপোনালোকক এইটো হৈছে বানেগুচি দুৰ্গা পূজাৰ দুৰ্গা মূৰ্তি এইবাৰ আমি পালোঁ বৰমা দুৰ্গা পূজা আৰু এইখন হৈছে বৰমা দুৰ্গা পূজাৰ গেট এতিয়া এনেকৈ সোমাই যাওঁ আমি আৰু ইয়াতে অলপমান পূজা চাম বহুত পূজা চালোঁ আজি আৰু বৰমাত দুৰ্গা পূজা চাই যিটো শান্তি পাওঁ আমি সৰুৰ পৰা বৰমাত দুৰ্গা পূজা চাই আহিছোঁ যে বৰমাত যিটো শান্তি পাওঁ বেলেগ ক'তো নাপাওঁ তো এতিয়া বৰমাত দুৰ্গা পূজা চাম বৰমাত দুৰ্গা পূজা চাই ঘৰত যাম এতিয়া আমি বৰমাত দুৰ্গা পূজা চাম হেল্ল' এতিয়া আমি বৰমাত দুৰ্গা পূজা চাম বলক বৰমাত দুৰ্গা পূজা চাই ডাইৰেক্ট ঘৰ
আৰু এয়াই হৈছে বৰমাত দুৰ্গা পূজা। বৰমাত দুৰ্গা পূজা চাই যিটো শান্তি, এইটো কিছুমানে ভণ্টিজনে হাই কৰি গৈছে। বৰমাত দুৰ্গা পূজাত চাই যিটো শান্তি বেলেগত ক'তোৱে নাপাওঁ মই। আনৰ কথা নাজানো, কিন্তু বৰমাত যিটো শান্তি পাওঁ মই দুৰ্গা পূজা চাই, সেইটো ক'তো নাপাওঁ। চ' বৰমাত এয়া দুৰ্গা পূজা। আৰু মোৰ কাষত আছে বলেন, আৰু এই হৈছে অগণন জনতাৰ ভিৰ। মোৰ পাছফালে আছে লগৰকেইটা, আৰু এইফালে আছে আৰু একবাৰ দেখুৱাই দিছোঁ আপোনালোকক মই ভগৱান বৰমাৰ দোকান আগত যাম। আৰু ইহঁত দুটাই লাজ কৰি আছিল। মই অলপ কৈছোঁ বোলে অলপ দেখাই আছোঁ তই আকৌ ভিডিঅ'ত চাবি ঘৰত যায়। তো যা এতিয়া যা, পাছত লগ পাম আৰু পূজা শেষ হোৱাৰ পাছত ঘৰত লগ পাম, যা। যদি ভিডিঅ'টো ভাল লাগিল গোটেইখিনি কৈ দিব। ইয়াৰ বকৰা লাগি গৈছে মতে একো নাই, ময়ে কৈ দিছোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব গোটেইখিনি কৈ দিব। আৰু মোৰ ইউটিউব চেনেল চাই দিব। মই ভগৱান বৰমাৰ আজিলৈ বাই বাই দিছোঁ। পূজা চাওক ধুনীয়াকৈ সকলোৱে, আৰু কালি লগ পাম। জয় আই বাই বাই, জয় আই অসম।